Hello and good morning guys. Welcome back to another vlog. So আজি অলপমান ব্লগটো দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ। মৰ্নিঙত ষ্টাৰ্ট কৰা নাই, ইভিনিঙত ষ্টাৰ্ট কৰিলোঁ। এতিয়া কেইটা বাজিল? 12টা মান বাজিল। কাৰণ ৰাতিপুৱা ষ্টাৰ্ট নকৰিলে ৰাতিপুৱা বহুত ঠাণ্ডা না, উঠাংতে দেৰি হয় আমাৰ। সেইটো কাৰণে আজি আধা ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আমি যাই আছোঁ বৰ্তমান কৈৰাঙাত মানে কি এটা হেৰি আছে এনেকুৱা ধৰি লওক পাথাৰৰ নিচিনা এটা বেহাৰ বাৰী আছে, তাতে মজা ধুনীয়া বেহাৰ আছে আৰু তাকে চাবা যাম, ফটো চটো অলপমান উঠি তো যাই থাকোঁ। ব্লগ গাইছ আমাৰ লগত ইফানে পিছফালে দেখা পাইছে বেহাৰে বেহাৰ, গোটাই বেহাৰ, পানী পৰা নাই, গোটাই বেহাৰ এইগিলা পিছফালে বহুত বহুত ডাঙৰ বহুত ডাঙৰ বহুত ডাঙৰ, নাইও পৰা নাই পানী পৰি আছে। তো এইগিলাটো বেহাত পুঠিব পায়, বেহাৰ পুঠি অলপ অলপ যিমান দূৰলৈকে আপোনালোকৰ চকু যায় সিমান দূৰলৈকে গোটাই বেহাৰে বেহাৰ এইগিলা। এতিয়া জংঘল বাৰীত সোমাই যাম। পানী পৰছে অলপ অলপ, এই ঠাণ্ডা দিনতে পানী পৰে নহয়, মজা কিন্তু চাবাই ভাবাৰে গাইছ। এতিয়া আমি সোমাই যাই আছোঁ জংঘল বাৰীত, বগৰী দেলল বগৰী গাছ, ইয়াতে দেৱতা চেৱতা আছে নেকি গাইছ, একবাৰ নাজাৰা চাওক। আগত যাই আছোঁ গাইছ, আৰু আমি অলপমান আৰু আগত ভালকৈ চাই আমাৰ গাড়ী থৈ দিছোঁ ক'ত জানে না গাইছ, এইখিনি গাইছ বেহাৰে বেহাৰ গৈ খপৰা চাই বাগানীয়া ছোৱালী নাহে, তাত মিয়া আহিব মিয়া। এনে বৰষুণ পৰি আছে গাইছ, আৰু পানী দি আছে। প্ৰেংক কৰি আছো, প্ৰেংক 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 চল ৰহা है इधर।
আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ভাবিলোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আৰু আমি এনেই ঘূৰিব আহিছিলোঁ মানে ভাবিলোঁ বেহাৰবাৰীটো দেখাই দি যাওঁ কিবা কবি আৰু লাষ্ট যদি সেই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব লগতে কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিছে বেহাৰবাৰীখন আপোনালোকে যদি আহিব পাৰে এইখিনি পৈৰাঙা বুলি কয় পৈৰাঙা অলপমান ভিতৰত সোমাই আহিব লাগে টেনশ্যন নাই মানুহ সুধিলে কৈ দিব বেহাৰবাৰীখন ক'ত আছে বুলি সুধিলে দেখাই দিব মানে ইফানে আছে দেখাই পাব ৰাস্তাৰ পৰাই দেখা পাব বেহাৰবাৰীখন ধুনীয়া হালধীয়া হৈ থাকে আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনে হৈছিল মানে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিলে তো গাইজ আজিলৈ বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই গাইজ